সাপৰ নাম শুনিলেই আমাৰ গাৰ নোম শিহৰি উঠে, ভয়ত হাত ভৰি কঁপিবলৈ ধৰে। এইটো সাধাৰণতে সত্যই, কিয়নো সাপে খুটিলে জীয়াই থকা বহুত কঠিন হৈ পৰে। পৃথিৱীত সাপৰ প্ৰায় ২৫০০ প্ৰজাতি পোৱা যায়, যাৰ ভিতৰত ৫০০ প্ৰজাতিৰ সাপৰ বিষ আছে। আৰু এই ৫০০ প্ৰজাতিৰ ভিতৰত কেৱল ২০০ প্ৰজাতিহে এনেকুৱা, সিহঁতে কামুৰিলে মৃত্যু হৈ যায়। তেন্তে জানো আহক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে পৃথিৱীৰ ৫টা ভয় লগা আৰু বিষাক্ত সাপৰ বিষয়ে। হাই বন্ধুসকল, মই হ'লোঁ আপোনাৰ হোষ্ট প্ৰশান্ত। স্বাগতম জনাইছোঁ ৰহস্য খবৰ চেনেলটোলৈ। নম্বৰ 5ত আছে কিং কোব্ৰা। কিং কোব্ৰাক পৃথিৱীৰ সকলোতকৈ দীঘল আৰু বিষাক্ত সাপ হিচাপে জনা যায়। কিং কোব্ৰা ৬০০ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। কিং কোব্ৰাই কামুৰিলে ৩ ঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট নকৰিলে মৃত্যু নিশ্চিত। বিষাক্ত হোৱাৰ উপৰিও সিহঁতে বহুত শক্তিশালী থাকে। ইয়াৰ বিষৰ যোগেদি এটা হাতীৰো মৃত্যু হ'ব পাৰে। সিহঁতে ইমান শক্তিশালী হয়, বেলেগ সাপকো চিকাৰ কৰি খাই পেলায়, লাগে বিষাক্তই হওক। কোব্ৰা কেইবাদিনো বা কেইবামাহো একো নাখাই থাকিব পাৰে। কিং কোব্ৰা কেৱল ভাৰত আৰু দক্ষিণ এছিয়াত পোৱা যায়। কিং কোব্ৰাই সোনকালে বিষ উলিয়াই নিদিয়ে, মাজে মাজেতো বিষ নোলোৱাকৈয়ে কামুৰি দিয়ে। সিহঁতবোৰ চাবলৈ বহুত ভয় লগা। বিষাক্ত হোৱাৰ উপৰিও সিহঁতৰ আকাৰে সিহঁতক কিং কোব্ৰা বনায়। নম্বৰ 4ত আছে স্কেল ভাইপাৰ। ভাইপাৰ এনেতো সমগ্ৰ পৃথিৱীতে পোৱা যায় আৰু সিহঁতৰ বেছিভাগ প্ৰজাতিয়ে বিষাক্ত থাকে। কিন্তু চবতকৈ বেছি বিষাক্ত স্কেল ভাইপাৰ আৰু চেণ্ড ভাইপাৰ হয়। সিহঁতক ভাৰত, চীন আৰু চাউথ ইষ্ট এছিয়াত পোৱা যায়। সৰু আকাৰ এইটো সাপ ইমান চতুৰ যিটো আপুনি দেখিছে। এইটো ভাৰতত সকলোতকৈ সাপে খুটি মৃত্যু হোৱা কাৰণ এই সাপটোক জনা যায়। এইটো সাপ বৰষুণৰ পাছত চিকাৰত ওলায় আৰু বনি যায় মানুহৰ শত্ৰু। এই সাপে খুটাৰ ৮ ঘণ্টাৰ পাছত মানুহৰ মৃত্যু হৈ যায়। যি ঠাইত খুটে তাত স্পীডত তেজ ওলোৱা আৰম্ভ হয় আৰু গোটেই শৰীৰত বহুত বেছি বিষ আৰম্ভ হয়। ব্লাড প্ৰেছাৰ স্পীডত তললৈ নামি আহে, মানুহে বহুবাৰ তেজ বমি কৰে আৰু তাৰ ফলত মৃত্যু হয়। নম্বৰ 3ত আছে ইষ্টাৰ্ণ ব্ৰাউন স্নেক। অষ্ট্ৰেলিয়াত পোৱা যোৱা এই সাপডাল বহুত বিষাক্ত হয়। ইয়াৰ অনুমানিক কথাত লগাব পাৰি, ইয়াৰ বিষৰ ১৪,০০০ ভাগৰ এভাগ এজন ব্যক্তিক শেষ কৰিবলৈ যথেষ্ট। ইয়াতকৈও বেয়া কথা, এইটো সাপ অষ্ট্ৰেলিয়াৰ মানুহ থকা ঠাইত বেছিকৈ পোৱা যায়। অষ্ট্ৰেলিয়াত মৃত্যু হোৱা মানুহৰ বেছি সংখ্যক এইটো সাপে কামোৰাৰ ফলত হয়। এই সাপৰ এটা পোৱালিও এজন মানুহক মাৰি পেলাব পাৰে। এবাৰ বিপদ হোৱাৰ আশংকা থাকিলে খেদি খেদিও কামোৰে। এই সাপে কামোৰা ৩০-৪০ মিনিট পাছত মানুহৰ মৃত্যু হৈ যায়। এই সাপটোৱে মুভমেণ্টৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। কেতিয়াবা যদি এই সাপটো সন্মুখত আহে তেন্তে এঠাইত ৰৈ থকাই ইয়াৰ পৰা বচাৰ এটা উপায়। নম্বৰ 2ত আছে ইনলেণ্ড টাইপান। ইনলেণ্ড টাইপান, যাক ৱেষ্টাৰ্ণত টাইপানেই কোৱা হয়। এইটো সাপক পৃথিৱীৰ সকলোতকৈ বিষাক্ত সাপৰ হিচাপে জনা যায়। এইটো সাপ ইমান বিষাক্ত যে ই এবাৰ কামুৰিলে যিমান বিষ ওলায় সিমান বিষত ১০০জন ব্যক্তিক মাৰিবলৈ যথেষ্ট। আৰু ইয়াৰ বিষ বিয়পা ৩০ৰ পৰা ৪৫ মিনিট ভিতৰত মৃত্যু হৈ যায় যদি ট্ৰিটমেণ্ট নকৰে। এই সাপটো এনেতো শান্ত আৰু লাজকীয়া হয়, দুখ পালেহে কামোৰে আৰু এই সাপটোৰ গতিবেগো বেছি। কৰি পোৱা টেষ্টৰ অনুযায়ী এই সাপটোৰ বিষ পৃথিৱীৰ জংঘলত পোৱা সাপবোৰৰ ভিতৰত বেছি বিষাক্ত। আপুনি জানি আচৰিত হ'ব, ইয়াৰ বিষ কিং কোব্ৰাতকৈ ৫০ গুণ বেছি শক্তিশালী। নম্বৰ 1ত আছে বেণ্ডেড চি ক্ৰেট। আপুনি শুনিছে চাগে পানীত থকা সাপবোৰ বিষাক্ত নহয়। এইটো আপোনাৰ ভুল ধাৰণা। পৃথিৱীৰ সকলোতকৈ বিষাক্ত সাপ পানীতেই থাকে। এই চি ক্ৰেট সাপটো চাউথ ইষ্ট এছিয়া আৰু নৰ্ডাৰ্ণ অষ্ট্ৰেলিয়াত পোৱা যায়। এই সাপডালৰ সংসাৰৰ চবতকৈ বিষাক্ত হিচাপে জনা যায়। এই সাপডালৰ বিষৰ অলপ মিলিগ্ৰামে ১০০০ মানুহক মাৰিবলৈ যথেষ্ট। সমুদ্ৰত পোৱা যোৱাৰ বাবে এই সাপডালৰ পৰা মানুহৰ ভয় অলপ কম।
মাছমৰীয়াবোৰে মাছ ধৰাৰ সময়ত কেতিয়াবা ইয়াৰ বিপদত পৰে। ই বেছিভাগ মানুহৰ পৰা দূৰতেই থাকে। বহুত ৰেয়াৰ এই সাপে কামোৰাৰ কথা শুনা যায়। ই বহুত শান্ত আৰু লাজুকীয়া মিজাজৰ হয়। এই সমুদ্ৰ সাপটোৱে কামুৰিলে তাৰ মৃত্যু মিনিটৰ ভিতৰতে হৈ যায়। এই সাপে কামুৰিলে বচাৰ অলপো টাইম পোৱা নাযায়। ইয়াৰ বিষ ইনলেণ্ড টাইপানতকৈ 10 গুণে বেছি শক্তিশালী। ফলত এই সাপে কামুৰিলে মৃত্যু নিশ্চিত। বন্ধুসকল, ভিডিঅ' ভাল লাগিলে যদি ইয়াক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে এনেধৰণৰ আশ্চৰ্যজনক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।